বন্ধু-বান্ধৱীসকল প্ৰতি বছৰে সাইন্টিফিক ৰিসাৰ্চ পেপাৰ পাব্লিছ কৰা হয়। ইয়াত সাইকোলজিক্যাল ৰিসাৰ্চো এটা বহুত বেছি ডাঙৰ অংশ। কিন্তু দেখা যায় যে সাইকোলজিক্যাল ৰিসাৰ্চ আৰু ইয়াৰ ষ্টাডিজবোৰ কৰাটো সাধাৰণ মানুহৰ বাবে যিমান কঠিন সিমান এই কথাবোৰ এপ্লাই কৰাটো খুবেই সহজ হয়। সেয়ে আজিৰ ভিডিঅ'টোত মই আপোনাৰ সৈতে এনেকুৱা 12টা সাইকোলজিক্যাল কথা শ্বেয়াৰ কৰিম যি জনাৰ পিছত আপুনি প্ৰথমৰ দৰে সেম হৈ নাথাকিব। সো নাম্বাৰ 12 মিউজিক চেঞ্জেছ পাৰসেপশ্যন। আমি সকলোৱে জানো যে মিউজিকে আমাৰ মুড চেঞ্জ কৰাৰ পাৱাৰ ৰাখে। এটা হাইলি এনাৰ্জেটিক সং শুনি আপুনি মোটিভেটেড ফিল কৰিব পাৰে আৰু ঠিক একেদৰে দুখৰ গান এটা শুনি আপুনি সেড আৰু ডিপ্ৰেছ ফিল কৰিব পাৰে। আপুনি কেনেকুৱা টাইপৰ গান শুনি ভাল পায় সেইটো একচুৱেলি এফেক্ট কৰে আপুনি এই দুনিয়াখনক কেনেকুৱা ধৰণে দেখে। 2011 চনৰ এটা ষ্টাডিত মানুহক এটা ট্ৰাষ্ট দিয়া গ'ল। হয় বন্ধু-বান্ধৱীসকল, তেওঁলোকক ডিফাৰেণ্ট মিউজিক শুনি এখন পেপাৰত সেড আৰু হেপী ফেচেছবোৰক টিক কৰিব দিয়া গ'ল। ৰিজাল্টত দেখা গ'ল যে সেড মিউজিক শুনা বেছিভাগ মানুহে সেড ফেচেছবোৰত টিক কৰিছিল আৰু হেপী মিউজিক শুনা বেছিভাগ লোকেই হেপী ফেচেছবোৰত টিক কৰি আছিল, যাক পাৰসেপচুৱেল এক্সপেক্টেশ্যনৰ নাম দিয়া গ'ল। য'ত আপুনি আপোনাৰ কাণেৰে কিবা শুনিলে আপোনাৰ ব্ৰেইনে আপোনাৰ চকুক সিমিলাৰ বস্তুবোৰ দেখুৱাবলৈ আৰম্ভ কৰে। সেয়েহে এনাৰ্জেটিক মিউজিকে ৱৰ্কআউট কৰাৰ সময়ত বহুত সহায় কৰে আৰু ছফ্ট মিউজিকে আপোনাক ফ'কাছ কৰাত সহায় কৰে। নাম্বাৰ 11 ডানিং কুগাৰ এফেক্ট। 1999 চনত দুজন ছ'চিয়েল সাইকোলজিষ্টে ডিস্কভাৰ কৰিছিল যে ইণ্টেলিজেণ্ট লোকসকলে সদায় নিজকে এজন বিল' এভাৰেজ পাৰ্চনৰ দৰে দেখুৱায়। তেওঁ কেতিয়াও নিজকে বহুত বেছি স্মাৰ্ট বুলি নামানে। আনফালে আকৌ এভাৰেজ আইকিউৰ লোকসকলে একদম ইয়াৰ অপজিট কৰে। তেওঁলোকে এনে অনুভৱ কৰে তেওঁলোক সদায় বেলেগতকৈ বেটাৰ। যদি আপুনি এনেকুৱা ব্যক্তিক লগ পায় যোনে নিজকে আপোনাৰ আগত ছুপেৰিয়াৰ শ্ব' কৰে, দেখায় যে তেওঁ কিমান বেছি স্মাৰ্ট হয়, তেতিয়াই জানিব এইটো এটা ডাইনিং কুগাৰৰ এফেক্টৰ প্ৰভাৱ। তেওঁ আচলতে সিমান ইণ্টেলিজেণ্ট নহয় যিমান তেওঁ দেখুৱাই আছে, কিয়নো এজন হাইলি ইণ্টেলিজেণ্ট লোকে কেতিয়াও নিজৰ নলেজৰ ওপৰত ছেটিছফাইড নহয়। তেওঁলোকে সদায় নিজৰ এবিলিটিৰ ওপৰত সন্দেহ কৰে, কিয়নো তেওঁলোকৰ এনে লাগে যে তেওঁ আৰু ভাল হ'ব পাৰে। উদাহৰণস্বৰূপে আপুনি হয়তো দেখিছে চাগে যিজন বন্ধুৱে কয় যে তেওঁ এক্সামৰ বাবে একো পঢ়া নাই বা প্ৰিপেয়াৰ হৈ অহা নাই, কিন্তু মোষ্টলি কেছত সেই বন্ধুজনে ভাল মাৰ্কছ আনে। যেতিয়া তেওঁ কৈছিল তেওঁ এক্সাম ভাল নগ'ল, তেওঁ আৰু ভাল কৰিব পাৰিলেহেঁতেন, কিয়নো আপুনি মানে বা নামানে তেওঁ সঁচাই এজন ইণ্টেলিজেণ্ট পাৰ্চন হয়। নাম্বাৰ 10 ছিংগিং ৰিডিউচেছ এনজাইটি। ইমেজিন কৰক আপুনি গাড়ী চলাই নিজৰ কামত গৈ আছে, য'ত আপুনি ইম্পৰ্টেণ্ট প্ৰেজেণ্টেশ্যন ডেলিভাৰ কৰিব লাগে। সাধাৰণতে আপুনি নাৰ্ভাছ আৰু এনচিয়াছ ফিল কৰিব। তেনে সময়ত আপুনি আপোনাক নিজক কেনেকৈ শান্ত ৰাখিব? সাইকোলজিয়ে এইটো কয় যে আপুনি তেনে সময়ত আপোনাৰ ফেভৰেট গানটো প্লে কৰি নিজেও গাবলৈ আৰম্ভ কৰক। এতিয়া হয়তো আপুনি এইটো শুনি আচৰিত হৈছে, কিন্তু গান গালে আপোনাৰ ব্ৰেইনত এণ্ডৰফিনছ আৰু অক্সিটেচিন ৰিলিজ হ'বলৈ ধৰে, ফলত যিয়ে আপোনাৰ ষ্ট্ৰেছ লেভেলক বহুত বেছি সোনকালে কমাই দিয়ে আৰু আপোনাৰ মুডক বেটাৰ কৰি দিয়ে। ইয়াৰ উপৰিও ই আপোনাৰ হাৰ্ট ৰেট আৰু কৰ্টিচল লেভেলক ল' কৰি দিয়ে, যাৰ ফলত আপুনি শান্তি আৰু কনফিডেণ্ট ফিল কৰিবলৈ ধৰে। নাম্বাৰ 9 পাৱাৰ অফ চাইলেন্স। আপুনি যদি বিচাৰে আপোনালোকৰ কনভাৰ্চেশ্যনৰ সময়ত আপোনালোকৰ কনভাৰ্চেশ্যন আগবাঢ়ি থাকক, কিন্তু আপুনি একো ভাবিব নাই কি কথা ক'ব, ইয়াৰ এটা বহুত সহজ উপায় আছে। আপুনি আপোনাৰ লগৰীয়াজনক যিকোনো এটা কুৱেশ্যন কৰক আৰু যেতিয়া তেওঁ এনচাৰ দিব তাৰ পিছতো আই কণ্টেক্ট মেইনটেইন ৰাখক আৰু আপোনাৰ লগৰীয়াজনে চাইলেন্সক এভইড কৰিবলৈ কিবা নহয় কিবা ক'বলৈ আৰম্ভ কৰিব। ষ্টাডিছত দেখা গৈছে যে যেতিয়া কোনো ব্যক্তিয়ে আপোনাৰ সৈতে অ'পেন হ'বলৈ ষ্ট্ৰাগল কৰে বা নিজৰ ফিলিংছক হাইড কৰে, সেই সময়ত ইনফৰমেশ্যন উলিয়াবলৈ বাছ এটা কুৱেশ্যন সোধক আৰু চাইলেন্স হৈ যাওক, কিয়নো যিকোনো কনভাৰ্চেশ্যনত মাজত চাইলেন্স ভাল নালাগে। যাক এভইড কৰিবলৈ তেওঁ ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ ধৰে। তেওঁ আপোনাক ক্ৰছ কুৱেশ্যন সুধিবও পাৰে, যিয়ে আল্টিমেটলি কনভাৰ্চেশ্যনটোক মেইনটেইন ৰাখে। নাম্বাৰ 8 প্লেয়িং ডাম। যদি আপুনি কাৰোবাৰ সন্মুখত গুড ইম্প্ৰেশ্যন বনাব বিচাৰে, তেনেহ'লে এনেকুৱা টপিকৰ সৈতে তেওঁৰ লগত কথা পাতক যি তেওঁৰ বহুত বেছি ভাল লাগে আৰু তাৰে বিষয়ে তেওঁৰ পৰা শিকক। উদাহৰণস্বৰূপে আপুনি কাৰোবাক লগ ধৰিলে যাৰ কাৰত বহুত ইণ্টাৰেষ্ট আছে আৰু হয়তো হ'ব পাৰে আপোনাৰো কাৰৰ ওপৰত বহুত নলেজ আছে, বাট তেওঁৰ সন্মুখত এনে দেখুৱাওক যেন আপোনাৰ তেওঁতকৈ কাৰৰ ওপৰত কম নলেজ আছে আৰু তেওঁক কুৱেশ্যন সোধক, যাৰ ফলত আপোনাৰ সন্মুখত থকা ব্যক্তিজনে কনফিডেণ্ট আৰু স্মাৰ্ট ফিল কৰিব আৰু তেওঁ আপোনাৰ সৈতে কথা পাতিবলৈ আৰু ইণ্টাৰেষ্ট শ্ব' কৰিব, কিয়নো তেওঁ যিটো বিষয়ত কথা ক'বলৈ বিচাৰে আপুনি সেই বিষয়তে আপোনাৰ ইণ্টাৰেষ্ট শ্ব' কৰিছে, যিয়ে আপোনাক এজন লাইকেবল পাৰ্চন বনায়। আৰু এনেও দালাই লামাই কৈছে যে যেতিয়া আপুনি কথা কয় তেতিয়া আপুনি কেৱল সেইখিনি কথাই কয় যি আপুনি আগৰ পৰাই জানে, কিন্তু যদি আপুনি শুনে আপুনি কিছুমান নতুন কথা শিকিব পাৰে। নাম্বাৰ 7 দ্য স্নেক মেন। যদি আপুনি কোনোবা গ্ৰুপত আছে নাইবা কোনোবা এজন ব্যক্তিৰ লগত আছে য'ত আপুনি ডিনাৰ আৰু লাঞ্চৰ সময়ত লগ ধৰিব আহিছে, য'ত আপোনাৰ সেই সময়ত এনে লাগে কিবা কনফ্লিক্ট বা কাজিয়া হ'ব পাৰে,
আপোনাৰ কনভাৰচেশ্যনে আপোনালোকৰ মাজত কাজিয়া সৃষ্টি কৰিব পাৰে তেতিয়া আপুনি এই সিচুৱেশ্যনটোক এভয়েড কৰিবলৈ আপোনাৰ সন্মুখত থকা খাদ্য খাবলৈ আৰম্ভ কৰক কিয়নো একৰ্ডিং টু সাইকোলজিষ্ট ইটিং এটা ক্লেমিং এক্টিভিটি যেতিয়া মানুহে কিবা খাই থাকে তেতিয়া বাকিসকলেও সেই সময়ত কমফৰ্টেবল ফিল কৰে সেয়ে যেতিয়া আপোনাৰ লাগে যে কোনোবা বহুত বেছি এগ্ৰেছিভ হৈ আছে আপোনালোকৰ মাজত কিবা তৰ্কাতৰ্কি হ'ব পাৰে তেতিয়া সেই ব্যক্তিজনৰ ওচৰলৈ গৈ বহি যাওক আৰু খানা কিছুমান অফাৰ কৰক তেনেকুৱা সময়ত এটা সিম্পল চকলেটেও আপোনালোকৰ ৰিলেশনশ্বিপক বহুত হেল্প কৰিব পাৰে নাম্বাৰ 6 ফ্ৰম ইন এ হেবিট আপুনি কেতিয়াবা ভাবিছেনে এটা হেবিটক ফ্ৰম কৰিবলৈ কিমান সময় লাগে প্ৰথমে ইয়াক মানা গৈছিল যে যিকোনো হেবিটক ফ্ৰম বা ব্ৰেক কৰিবলৈ মাত্ৰ 21 ডেজৰ সময় লাগে কিন্তু নিউৰো সাইকোলজিষ্টৰ মতে যিকোনো হেবিটক বিল্ড কৰিবলৈ এৰাউণ্ড 66 ডেজ লাগে সেয়েহে যিসকলে এইটো ভাবি হেবিট বিল্ড কৰিবলৈ আৰম্ভ কৰে যে 21 ডেৰ পিছত সেইটো আদত বনি যাব আৰু যেতিয়া 22nd ডেট ফেইল হৈ যায় তেতিয়া তেওঁ বহুত ডিসএপয়েন্ট হয় আৰু তেওঁ হাৰ মানি যায় ৰিচাৰ্জৰ মতে 66 ডেজক যদি আপুনি তিনি ভাগত ভাগ কৰে য'ত আৰম্ভণিৰ 22 দিন আপুনি বহুত আনকমফৰ্টেবল ফিল কৰিব আৰু নেক্সট 22 দিন আপোনাৰ দ্বাৰা একেবাৰে হেন্ডেল নহব আপুনি অলমোষ্ট হাৰি যাব আৰু লাষ্ট 22 দিনৰ পিছত আপুনি এটা মোমেন্টাম বনাই ল'ব যাৰ ফলত সেই হেবিট মাইন্ড আৰু বডিৰ লগত কন্টেক্ট হৈ যাব আৰু আপোনাৰ ৰুটিনত আহি যাব আৰু আপুনি সাকসেসফুলি হেবিটটো বনাই ল'ব পাৰিব নাম্বাৰ 4 কল পিপল বাই देयर নেম সাইকোলজিষ্টে কৈছে যে প্ৰত্যেক ব্যক্তিৰে নিজৰ নাম শুনাটো ফেভাৰিট সাউন্ড হয় কিয়নো আমাৰ সকলোৰে বাবে আমাৰ নাম ইম্পৰ্টেন্ট হয় সেয়ে যেতিয়া কোনোবাই আপোনাৰ নামটো মনত ৰাখে তেতিয়া আপুনি আপোনাৰ ইম্পৰ্টেন্স ফিল কৰে সিমিলাৰলি আপুনি এইটো নটিস কৰিছে যে যেতিয়া কোনোবাই আপোনাৰ নাম পাহৰি যায় তেতিয়া আপুনি নিজকে ইনসাল্টেড ফিল কৰে সেয়ে কাৰোবাৰ সন্মুখত নিজক লাইকেবল পাৰসন বনাবলৈ এইটো জৰুৰী হয় কনভাৰচেশ্যনৰ সময়ত আপুনি আপোনাৰ সন্মুখত থকা গৰাকীৰ নাম ইউজ কৰি থাকক যিয়ে তেওঁক ইম্পৰ্টেন্স ফিল কৰাই থাকিব আৰু তেওঁ আপোনাৰ সৈতে আৰু কমফৰ্টেবল ফিল কৰিব নাম্বাৰ 4 মাল্টিটাস্কিং আপুনি কি ভাবে আপুনি মাল্টিটাস্কিং কৰিব পাৰেনে নিউৰোসায়েন্সৰ মতে আমাৰ ব্ৰেইনে একক সময়ত এটা বস্তুৰ ওপৰতে ফোকাস কৰিব পাৰে কেতিয়াবা যেতিয়া আপুনি দুটা কাম একেলগে কৰি থাকে তেতিয়া আপোনাৰ এনে লাগে হয়তো আপুনি মাল্টিটাস্কিং কৰি আছে কিন্তু আসলমতে আপোনাৰ ব্ৰেইনে বহুত বেগেৰে দুটা কামত নিজৰ ফোকাস শিফট কৰি থাকে আমি হুস্কাৰি গলে ইজনে আনজনৰ লগত কথা পাতো কিয়নো এই বিহেভিয়াৰবোৰ অটোমেটিক আৰু অটোপাইলট মোডত হয় কিন্তু কিছুমান কামত য'ত বহুত ফোকাস দিব লাগে তাত আমাৰ ব্ৰেইনে সিমিলাৰলি অৰ্থাৎ সমান্তৰালভাৱে কাম কৰিব নোৱাৰে ফৰ এক্সাম্পল কিতাপ পঢ়া সময়ত টিভি চাব নোৱাৰি কিয়নো আসলতে হয়তো আপোনাৰ ফোকাস টিভিত আছে নাইবা কিতাপত আছে নাম্বাৰ 3 প্ৰভাইড এ চইচ যদি আপুনি ভাবে আপোনাৰ সন্মুখত থকা জনে এটা ডিসিশন লওক যেটো আপোনাৰ ফেভাৰৰ হওক তেনেহলে সিম্পলি টেক অপচন দিয়ক যি আপোনাৰ ডিসিশনৰ ফেভাৰত থাকে ফৰ এক্সাম্পল যদি কোনোবাই নিজৰ ল'ৰা ছোৱালীক পঢ়াৰ বাবে ক'ব খোজে তেনেহলে সিম্পলি তেওঁক এইটো কোৱাৰ সলনি যোৱা পঢ়া তেওঁক চইচ দিয়ক বলা পঢ়াৰ সময় হৈছে প্ৰথমে ইংলিছ পঢ়িবানে ম্যাথছ তেতিয়া সেই ল'ৰা বা ছোৱালীজনে যেটো ডিসিশনে নলক কিয় তেওঁলোকে ভাবিব সেই ডিসিশনটো তেওঁলোকে নিজে লৈছে আৰু তেওঁলোকে নিজৰ কন্ট্ৰলত আছে এই ট্ৰিকটো আপুনি যিকোনো লোকৰ সৈতে কৰিব পাৰে আপুনি হয়তো নটিস কৰিছে ৰেষ্টুৰেণ্টবোৰত ৱেটাৰবোৰে এই ট্ৰিকটো মানি চলে তেওঁলোকে আপোনালোকক সকলো অপচন দি দিয়ে যাতে আপুনি অৰ্ডাৰ কৰে আৰু আপুনি ইনডাইৰেক্টলি এনে ভাবে সেই ডিসিশনটো আপুনি নিজে লৈছে কিন্তু ৰিয়েলিটিত সেই ডিসিশনটো আপুনি লোৱা নাই আপোনাৰ ৱেটাৰজনে অলৰেডি লৈ থৈ দিছে নাম্বাৰ 2 দা পাৱাৰ অফ সানলাইট বন্ধু বান্ধৱীসকল আপুনি হয়তো নটিস কৰিছে যে যেতিয়া আপুনি ঘৰ স্কুল অফিচৰ পৰা বাহিৰ ওলাই আহে তেতিয়া ইনষ্টেন্টলি আপোনাৰ মুডটো বেটাৰ হৈ যায় কিয়নো সানলাইটৰ বেনিফিট কেৱল মেডিকেল ফিল্ডতে নাই এই সানলাইট আপোনাৰ বনছৰ বাবেও ভাল ৰিচাৰ্চত দেখা গৈছে যে সানলাইটে মুড ডিসঅৰ্ডাৰৰ দৰে ডিপ্ৰেছনকো ৰখায় সানলাইটৰ পৰা পোৱা ভিটামিন ডিয়ে মুড এষ্টাব্লিছৰৰ দৰে এক্ট কৰে আৰু আমাৰ ব্ৰেইনত প্লেজাৰেবল হৰম'নছ ৰিলিজ কৰে আৰু এইটো দেখা গৈছে যে যি কান্ট্ৰিত সানলাইট কমকৈ পৰে তাৰে মানুহবোৰৰ তাত ডিপ্ৰেছনৰ বহুত সিম্পটমছ দেখা যায় আৰু আপুনি বাস দিনটোত 10 মিনিট সানলাইট লওক যিয়ে আপোনাৰ লাইফ চেঞ্জ কৰি দিব পাৰে আৰু এই মৰ্নিং সানলাইট হলেতো বহুত বেছি ভাল নাম্বাৰ 1 মিৰৰ বডি ল্যাঙ্গুৱেজ যদি আপুনি কাৰোবাৰ সৈতে কথা কোৱাৰ সময়ত তেওঁৰ বডি ল্যাঙ্গুৱেজ বা বিহেভিয়াৰ কপি কৰিবলৈ ধৰে তেওঁ আপোনাৰ সৈতে ইনষ্টেন্ট ট্ৰাষ্ট বনাই ল'ব তেওঁ যেনেদৰে কথা কয় যেনেকৈ মুভ কৰে যদি আপুনি তেওঁৰ কিছুমান এক্সপ্ৰেছনক মিৰৰ কৰিবলৈ ধৰে তেতিয়া তেওঁ আপোনাক আৰু পছন্দ কৰিবলৈ ধৰিব কিয়নো তেওঁ আপোনাৰ সৈতে আৰু কমফৰ্টেবল ফিল কৰিব সাইকোলজিষ্টে ইয়াক কেমেলিয়ন এফেক্ট বুলি কয় ফৰ এক্সাম্পল কিছুমান ব্যক্তিৰ সৈতে কথা পতাৰ সময়ত এইটো নটিস কৰক তেওঁ কোনটো ৱৰ্ডছ বহুত বেছি ইউজ কৰে আৰু আপুনিও কথা কোৱাৰ সময়ত তেওঁৰ সৈতে ৱৰ্ডছবোৰ ক'বলৈ আৰম্ভ কৰক ইয়াৰ ফলত সেই ব্যক্তিজনে নিজকে আইডেন্টিফাই কৰিব আৰু আপোনাকো তেওঁৰ দৰে বুলি ভাবিব